Hello guys, welcome back to my YouTube channel Mridanka Baishya. So আপোনালোকে ৰাগটো চাই পাইছে নহয় ৰাগ চাই পাইছে সকলোৱে জুলিন চাই পোৱা নাই বুলেন মহোৎসৱ ৰঙিয়াত চলি আছে বৰ্তমান ৰাসৰ নিচিনাই ফিলিক্স ৰাগটো আনে পাব গতিকে বলক বুলেন চাওঁ আৰু এই ভিডিঅ' চোৱাৰ আগতে আপোনালোক সকলোকে কৈছোঁ যদি মৃদাংকা বাশ্যা ইউটিউব চেনেলত ভিডিঅ'টো চাই আছে প্লিজ ইউটিউব চেনেল ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো লাইক কৰিব আৰু শ্বেয়াৰ কৰিব আৰু যদি ফেচবুক পেজ মৃদাংকা বাশ্যা আছামিজ ছিংগাৰ তাতে চাই আছে তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিব আৰু ফেচবুক পেজটো ফ'ল' কৰিব নাপাহৰিব এতিয়া বলক বুলেন মহোৎসৱ কি লিখিত ভাষাত বুলেন আমাৰ কথিত ভাষাত জুলেন বুলি কওঁ আমি কি বস্তু কেনেকুৱা ৰাস কেনেকুৱা একদম ৰাসৰ নিচিনা ফিলিংছ বুলি কিয় কৈছোঁ গোটেইখিনি এক্সক্লুজিভ চাওক গতিকে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ টেম্পোত যাই আছোঁ বৰ্তমান জুলেন যাবা সোমাই যাওঁ দিনতে আছে এইটো হ'ল জুলেনৰ মেইন মন্দিৰ ইয়াতে মানুহবিলাকে সেৱা কৰিব পাৰে ময়ো গ'লোঁ বাৰু সেৱা কৰাটো দেখা নাই বাৰু ময়ো গ'লোঁ জুবিন দাক এনেকৈ প্ৰতিষ্ঠা কৰিছে শ্ৰদ্ধাঞ্জলি জনাব পাৰে বহুতে জুলেনত চ' আজি আমি জুলিন চাব গ'লোঁ আচলতে যোৱাকালি পাইছোঁ আজি 5 দিন হয় আচলতে এই আমি অলপমান দিনতে যাই পালোঁ কিন্তু তথাপিও গুৱাহাটীৰে ভালকৈ দেখা পালোঁ অলপ মিনিয়া বজাৰৰ কিছুমান মানুহ কিন্তু যদি আপুনি 7টা 8টামান বজাত যায় আমাৰ মানুহ চাব যোৱা নাই বস্তুগিলা আকৌ ভালকৈ দেখা নাপায় গতিকে আমি সোনকালতে গ'লোঁ আৰু যিগিলা আমাৰ ৰাস আছে ৰাসতকৈ বহুত ডাঙৰ হয় যিগিলা সৰু সৰু আমাৰ ৰঙিয়াৰ হওক পুঠিমাৰী হওক ৰাস আছে সেই ৰাসবিলাকতকৈ কিন্তু এই জুলেনখন বহুত ডাঙৰ চাই ভাল লাগে আৰু বহুত পুৰণা জুলেন আমাৰ দৈৰ্যহঁতৰ দিনৰ পৰাই হৈ আছে এই জুলেনখন আমি জন্ম নাপাৰ পাই আৰু তাতকৈ ডাঙৰ যদি আপুনি দেৰিকৈও যায় মানুহ কিন্তু সৰহৰ ৰেকৰ্ড আছে এই জুলেনখনত মানুহ সৰহও গতিকে আমি আজি গ'লোঁ আপোনালোকেও যাব পাৰে ৰাস চাব প্লিজ পাব আমি দিনত অলপ দিনতে আছে সেইকাৰণে দিনতো চাব পালে অলপ মানুহ কমিটি আহিলে বেছি ভাল মিনিয়া বজাৰৰ ফালে আছোঁ বাৰু মিনিয়া বজাৰৰ ফালে টিকেট সেই নাই কিন্তু চাওঁ কেনেকুৱা সেই হয় এইগিলা চব ডিমাণ্ড আছে চব দোকান এইগিলা চব দোকান এইগিলা চব দোকান পাকাইৰে দোকান আছে ইপিনে আছে কাপোৰৰ দোকান ইপিনে আছে তোমাৰ আপোনাৰ কাপ প্লেটৰ দোকান কাপ প্লেট দি যিমান যি লাগে এতিয়া মানুহগিলা হ'ব লাহে যেন মানুহ যেতিয়া 7টা 8টামান বাজিব একদম ভিৰ লাগি যায় একদম মানুহে কি হ'ব এনেকুৱা বেলেগ ধৰণৰ পৰিৱেশটো সেইকাৰণে অলপ সোনকালে চ' মিনিয়া বজাৰ যিগিলা চকৰি আছে ইচ্ছেই খোলা দিছে আমি যোৱাৰ পিছত অলপ ইচ্ছেই খোলা আছে যিমান চক আৰু কিছুমান বস্তু আমি দেখুৱাব নোৱাৰিলোঁ কিছুমান বস্তু খোলা দিয়া সৰু চকৰি ডাঙৰ চকৰিবিলাক আমি যোৱাৰ পিছত খোলা দিছে আৰু এই চলাব আৰম্ভ হৈছে জাষ্ট সেইখিনি সময়তো আমাৰ ভাগ্য ভাল এইখিনি বস্তু দেখুৱাব পাৰিলোঁ ভিডিঅ'টোত বাকী বেলেগ বস্তু দেখুৱাব অলপ নৰলিও তো আপোনালোকে যাব পাৰে সোনকালে এটা বস্তু ভাল বস্তুবিলাক ভালকৈ চাব পাৰি দেৰিকৈ আহিলে মানুহ চাবা দিয়া আছে লাইটবিলাক দিছে পৰিৱেশটো চৌপিকে মিঠাইৰ দোকান আছে বা 250 টকা মিঠাইৰ দাম মেলা চাই বৰ্তমান এতিয়া যাব আমি অলপমান সোনকালতে আহিলোঁ এইফালে জুলিলো নাই পেলাই আমি যাওঁতে দেখুৱাব অলপ সোনকালতে সোমাই গ'লোঁ না এতিয়া অলপ পৰিৱেশ দেখুৱাওঁ গেট চাইডৰ পৰিৱেশ অলপ যাওঁতেই দেখুৱাওঁ আজিৰ ভিডিঅ' ইমান কৰা জুলেন চাই আহিলোঁ কিন্তু উপায় নাই তাৰমানে আমি সোনকালে বস্তুটো দেখুৱালে কি ভাল তাৰমানে মানুহগিলা অলপ কমি যায় এতিয়া দেৰিকৈ গ'লে মানুহগিলা হয় অলপ বস্তুবিলাক সোনকালে যাই ফেলে ভিডিঅ'গিলা ভিডিঅ'গিলা কৰিলোঁ অলপমান কিছুমান বস্তু ষ্টাৰ্টিং হয় নাই মিনিয়া বজাৰ চিনিয়া বজাৰৰ তো গাইজ আপোনালোকেও যাব পাৰে 5 দিন আছে আৰু আজি দ্বিতীয় দিনৰ দিনা গ'লোঁ আৰু ভিডিঅ' কালি আপলোড হ'ব বাৰু আৰু এই আপোনালোকেও যাব পাৰে ৰঙিয়াত হয় জুলেন অকল ৰঙিয়াতো ৰাস চোৱাৰ নিচিনা ফিলিং পাব মই আগতে কৈছোঁ আৰু ভিডিঅ'টো কেনেকুৱা লাগিল আপোনালোকে কমেণ্টত জনাব আৰু এই ইউটিউব চেনেলটো ভিডিঅ' যি ইউটিউবত চাই আছে মৃদাংকা বাশ্যা ইউটিউব চেনেল ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ' লাইক কৰিব আৰু ইউটিউব চেনেলটো শ্বেয়াৰ কৰিব আৰু মৃদাংকা বাশ্যা আছামিজ ছিংগাৰ ফেচবুক পেজত যদি চাই আছে ফেচবুক পেজখন ফ'ল' কৰিব আৰু ভিডিঅ'টো লাইক কৰিব তো নেক্সট ভিডিঅ' লগ পাম তো বাই বাই